নমস্কাৰ আজি আমি পুনৰ ইন্ডিয়ান পলাইটি ওপৰত কিছুমান এমসিকিউ অনাৰ কাৰণে প্ৰয়াস কৰিছো আগত এটা আমি ইয়াৰ ওপৰত ভিডিও বনাইছিলো পাৰ্ট 1 খণ্ড 1 2 তাতো আমি 20টা এমসিকিউ আপোনালোকলৈকে বিশ্লেষণ হিচাপে আগবঢ়াইছিলো আজি খণ্ডটিটো আমি যিমান পাৰো আপোনালোকৰ কাৰণে বিশ্লেষণ হিচাপে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম কাৰণ বিশ্লেষণৰ জৰিয়তে আপোনালোকৰ কনসেপ্টটো অধিক ক্লিয়াৰ হ'ব প্ৰতিটো প্ৰশ্নৰে আমি থুলমূলকৈ হলেও আপোনালোকক আভাস এটা দিবৰ কাৰণে প্ৰয়াস কৰিম আশা কৰিম ভিডিওটো আপোনালোকে কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব First question, part 2. 1. The Speaker of the Lok Sabha is elected by the অর্থাৎ লোকসভাৰ অধ্যক্ষগৰাকী কোনে নিৰ্বাচিত কৰিব লাগে অপশন এ মেম্বাৰ্স অফ লোকসভা বি প্ৰাইম মিনিষ্টাৰ সি প্ৰেসিডেন্ট ডি মেম্বাৰ্স অফ বোথ হাউসেস অফ পাৰ্লিয়ামেন্ট ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব অপশন এ মেম্বাৰ্স অফ লোকসভা অৰ্থাৎ লোকসভাৰ যিসকল সাংসদ আছে তেখেতসকলৰ মাজৰ পৰা সাংসদসকলে এগৰাকীক অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিব লাগে অপশন ডি টু যিটো আছে মেম্বাৰ্স অফ বোথ হাউসেস অফ পাৰ্লিয়ামেন্ট এইটো ৰাজ্যসভা অধ্যক্ষগৰাকীৰ ক্ষেত্ৰত প্ৰযোজ্য হয় কাৰণ ৰাজ্যসভা অধ্যক্ষগৰাকী উপৰাষ্ট্ৰপতি হয় আৰু উপৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰিব লাগে ৰাজ্যসভা আৰু লোকসভাৰ উভয় সংসদৰ যুটীয়া গুটে বা যুটীয়া নিৰ্বাচনী মণ্ডলে কিন্তু লোকসভাৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীক নিৰ্বাচিত কৰা হয় কেৱল লোকসভালৈকে নিৰ্বাচিত সাংসদসকলৰ মাজৰ পৰা আৰু লোকসভাৰ সাংসদসকলেহে তাত ভোট গ্ৰহণ কৰিব পাৰে ওকে দ্বিতীয় প্ৰশ্ন চাও আমি কি আছে question 2 a money bill passed by the Lok Sabha has to be passed written by Rajya Sabha within লোকসভাৰ বিত্তীয় বিল এখন ৰাজ্যসভাই কিমান দিনৰ ভিতৰত অনুমোদন জনাব লাগে বা উভতাই পঠিয়াব লাগে অপশন সমূহ দিয়া আছে a 1 month b 3 months c 14 days d 20 days ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব অপশন c 14 days অকনমান যদি আমি এই ক্ষেত্ৰত বিশ্লেষণ কৰিব বিচাৰো তেতিয়াহলে কি পাম বিত্তীয় বিল এখনৰ ক্ষেত্ৰত লোকসভাৰ পাৱাৰ থাকে বিত্তীয় বিল এখনৰ ক্ষেত্ৰত লোকসভা অধিক ক্ষমতাশালী কাৰণ লোকসভাতে বিত্তীয় বিল এখন উত্থাপন হয় ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰে কিন্তু লোকসভাত যিখন বিত্তীয় বিল উত্থাপন হয় সেই বিত্তীয় বিলখন অনুমোদনৰ কাৰণে ৰাজ্যসভালৈকে পঠিয়াই দিয়া হয় কিন্তু ৰাজ্যসভাই যদি অনুমোদনো নজনায় কিন্তু তাক 14 দিনৰ ভিতৰত কি কৰিব লাগে উভতাই পঠিয়াব লাগে অৰ্থাৎ ৰাজ্যসভাৰ বিত্তীয় বিলৰ ক্ষেত্ৰত বৰ বিশেষ ক্ষমতা নাথাকে হয় তেওঁলোকে অনুমোদন জনাব নহয় তেওঁলোকে উভতাই পঠিয়াব লাগিব কিমান দিনৰ ভিতৰত 14 দিনৰ ভিতৰত Next question 3 Who is the supreme commander of the armed forces in India অর্থাৎ ভারতীয় যি সেনা আছে সেই সেনা মুৰব্বী গৰাকী কোন হয় অপশন এ মিনিষ্টাৰ অফ ডিফেন্স অপশন বি দ্য প্ৰাইম মিনিষ্টাৰ অপশন সি দ্য কমান্ডাৰ ইন চিফ অপশন ডি দ্য প্ৰেসিডেন্ট অফ ইন্ডিয়া ইয়াৰে ভিতৰত শুদ্ধ বিকল্প কি হ'বগৈ অপশন ডি হ'ব অৰ্থাৎ সুপ্ৰিম কমান্ডাৰ আৰ্ম ফোৰ্সেস বুলি কলে ভাৰতীয় সেনা মুৰব্বী বুলি কলে আমি ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীক বুজো কাৰণ জল স্থল আৰু বায়ু এই তিনি সেনা মুৰব্বী গৰাকী হল দেশখনৰ ৰাষ্ট্ৰপতি গৰাকী ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে হল জল স্থল আৰু বায়ুৰ এই তিনিও দিশৰ সেনাৰ মুৰব্বী গৰাকী গতিকে আমি ইয়াতে শুদ্ধ বিকল্পটো পাম অপশন ডি দ্য প্ৰেসিডেন্ট অফ ইন্ডিয়া Question 4 The judges of the High Court of a state are appointed by ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে অপশন সমূহ এ গভৰ্ণৰ অফ দা ষ্টেট বি প্ৰেসিডেন্ট সি চিফ জাস্টিস অফ ইন্ডিয়া ডি প্ৰাইম মিনিষ্টাৰ ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব অপশন বি প্ৰেসিডেন্ট বিশ্লেষণ কৰিলে পাওঁ আমি ৰাজ্য উচ্চ ন্যায়ালয়ৰ যিসকল ন্যায়াধীশ আছে সেই ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় দুইখন ন্যায়ালয়কে নিযুক্তি প্ৰদান কৰিব পাৰে কিন্তু বাকি যিখিনি আমাৰ ডিস্ট্ৰিক্ট কোৰ্ট থাকে বা জিলা ন্যায়াধীশ থাকে তাত আমাৰ ৰাজ্যপাল গভৰ্ণৰে সেই ন্যায়াধীশসকলক নিযুক্ত কৰিব পাৰে কিন্তু উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰত অৰ্থাৎ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ ক্ষেত্ৰত ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে প্ৰেসিডেন্টে বা ৰাষ্ট্ৰপতি গৰাকী আন কাক নিযুক্তি প্ৰদান কৰিব পাৰে আমি এই ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেতিয়াহ'লে পাম প্ৰধানমন্ত্ৰীক পাৰে প্ৰাইম মিনিষ্টাৰ তাৰপিছত যিসকল কেবিনেট মিনিষ্টাৰ আছে কেবিনেট মিনিষ্টাৰসকলক গভৰ্ণৰসকল প্ৰতিখন ৰাজ্যৰ ৰাজ্যপালসকলক নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে একেদৰে চিফ জাস্টিস অফ ইণ্ডিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তেখেতক CJI তেখেতক কোনে নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে নিযুক্তি প্ৰদান কৰিব লাগে একেদৰে আমি শেষত পাইছো কি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ যিসকল ন্যায়াধীশ থাকে সেই ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰিব লাগে ৰাষ্ট্ৰপতিৰ দ্বাৰা Question 5 The state governor must have completed this years of
ৰাজ্যপাল পদত নিযুক্তিৰ বাবে অতি কমেও কিমান বয়স হ'ব লাগে অপচন এ 30 অপচন বি 40 অপচন সি 35 অপচন ডি 45 ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব অপচন সি 35 অৰ্থাৎ ৰাজ্য এখনৰ ৰাজ্যপাল নিযুক্তিৰ ন্যূনতম বয়সৰ সীমাটো হৈছে 35 বছৰ আমি আন কেইটামান এইখিনিতে বয়সৰ ক্ষেত্ৰত আমি চাব পাৰোঁ যে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী বা ভাৰতৰ উপৰাষ্ট্ৰপতিগৰাকী তথা ভাৰতৰ ৰাজ্যসমূহৰ ৰাজ্যপাল এই তিনিওটা পদৰ কাৰণে ন্যূনতম বয়স হৈছে 35 বছৰ একেদৰে ৰাজ্যসভাৰ সাংসদগৰাকী বা বিধান পৰিষদৰ সদস্য এগৰাকী অতি কমেও বয়স হ'ব লাগে 30 বছৰ ঠিক একেদৰে লোকসভাৰ সাংসদ এগৰাকী বা বিধানসভাৰ সদস্য এগৰাকী অৰ্থাৎ এমএলএ বুলি আমি যাক কওঁ বা এমপি বুলি যাক কওঁ তেখেতসকলৰ কাৰণে ন্যূনতম বয়স হৈছে 25 বছৰ ঠিক একেদৰে আমি আন এটা কথা মনত ৰাখিবলগীয়া যে পঞ্চায়তত নিৰ্বাচন খেলাৰ কাৰণে এগৰাকী ব্যক্তি ন্যূনতম বয়সৰ সীমা হৈছে 21 বছৰ মনত ৰাখিব যে পৰীক্ষাৰ কাৰণে সাংবিধানিক পদবীসমূহৰ বয়সৰ সীমাটো জনাটো অতিকৈ দৰকাৰী পকেট ভেটো ইজ এ পাৱাৰ অফ অৰ্থাৎ পকেট ভেটো কোনে প্ৰয়োগ কৰিব পাৰে অপচন এ চিফ জাষ্টিস অফ ইণ্ডিয়া অপচন বি গভৰ্ণৰ অপচন সি প্ৰাইম মিনিষ্টাৰ অপচন ডি প্ৰেচিডেণ্ট শুদ্ধ বিকল্পটো হ'ব প্ৰেচিডেণ্ট অপচন ডি কাৰণ পকেট ভেটো ক্ষমতা কেৱল ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰা হৈছে পকেট ভেটোনো কি আমি যদি অকণমান কনচেপ্ট লওঁ ভেটো হৈছে এটা ক্ষমতা যাৰ দ্বাৰা ৰাষ্ট্ৰপতিগৰাকীয়ে কোনোবা এখন বিল অনুমোদন জনাবও পাৰে বৰখাস্তও কৰিব পাৰে ভেটো প্ৰয়োগৰ দ্বাৰা ৰাজ্যসভা বা লোকসভাত উত্থাপিত বিলসমূহ ৰাষ্ট্ৰপতিগৰাকীয়ে যিকোনো সময়তে তেওঁ অনুমোদন জনাব পাৰে বা তাক বৰখাস্ত কৰিব পাৰে আৰু এইটো হৈছে ভেটো প্ৰয়োগ এই ভেটো প্ৰয়োগ তিনি প্ৰকাৰৰ থাকে তাৰে এটা হৈছে এবছলিউট ভেটো দ্বিতীয় হৈছে সাসপেনসিভ ভেটো আৰু তৃতীয় হৈছে পকেট ভেটো এই ভেটো প্ৰয়োগৰ ক্ষমতা কেৱল ৰাষ্ট্ৰপতিৰ হাতত থাকে Question 7 Who said Article 32 is the soul of the Constitution অর্থাৎ অনুচ্ছেদ 32ক ভাৰতীয় সংবিধানৰ আত্মা বুলি কোনে অভিহিত কৰিছিল অপচন সমূহ দিয়া আছে এ ডক্টৰ বি আৰ আম্বেদকাৰ বি জৱাহৰলাল নেহৰু সি বাল গংগাধৰ তিলক ডি সুভাষ চন্দ্ৰ বোস এই উত্তৰটো আমি জানো সকলোৱে কাৰণ বহু পৰীক্ষাত আহি গৈছেগৈ ইয়াৰে শুদ্ধ বিকল্পটো হ'ব কি ডক্টৰ বি আৰ আম্বেদকাৰ অপচন এ ভাৰতীয় সংবিধানক আত্মা বুলি কোৱা হৈছিল অনুচ্ছেদ 32ক ইয়াৰ মূল কাৰণটো কি কাৰণ ভাৰতীয় নাগৰিকৰ যি মৌলিক অধিকাৰ আছে সেই মৌলিক অধিকাৰবোৰক উচ্চতম ন্যায়ালয়ৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰা হয় অনুচ্ছেদ 32ৰ যোগেদি কিবা কাৰণত যদি ভাৰতীয় নাগৰিক এজনে নিজৰ অধিকাৰ খৰ্ব হোৱা বুলি অভিযোগ কৰে বা নিজৰ অধিকাৰ খৰ্ব হৈছে বুলি তেওঁ অভিযোগ আনে তেতিয়াহলে তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰে বা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব পাৰে অনুচ্ছেদ 32 আৰ্টিকল 32 টো হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্ট দুইখন কোৰ্টত বা দুইখন ন্যায়ালয়ত সমানে প্ৰযোজ্য উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয় দুইখন ন্যায়ালয়ৰ ভিতৰত আমি যিকোনো এখনত মুভ কৰিব পাৰো আমাৰ মৌলিক অধিকাৰ যদি খৰ্ব হোৱা বুলি আমি অভিযোগ আনিব বিচাৰো সেই কাৰণে ভাৰতীয় সংবিধানৰ আত্মা বুলি কোৱা হয় অনুচ্ছেদ 32 Question 8 Which committee recommended the establishment of Panchayati Raj system? Panchayati Raj ব্যৱস্থা স্থাপনৰ পৰামৰ্শ কোনে আগবঢ়াইছিল কোনখন সমিতি আগবঢ়াইছিল অপচন এ শৰণ সিং কমিটি অপচন বি বলৱন ৰায় মেহতা কমিটি অপচন সি খট্টৰ কমিটি অপচন ডি কিৰণ দিলৱা কমিটি ইয়াৰ ভিতৰত শুদ্ধ বিকল্পটো হ'ব অপচন বি বলৱন ৰায় মেহতা কমিটি পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপনৰ লগত বলৱন ৰায় মেহতা কমিটিখন জড়িত হৈ আছে ৰাজস্থানত গঠিত প্ৰথম এই কমিটিখনৰ পৰামৰ্শত তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থা শুভাৰম্ভণি কৰা হৈছিল বলৱন ৰায় মেহতা কমিটি পৰামৰ্শ মতে ৰাজস্থানত প্ৰথম তিনিখলপীয়া পঞ্চায়তী ৰাজ ব্যৱস্থা শুভাৰম্ভ কৰা হৈছিল Question 9 Which article says there shall be a parliament সংবিধানৰ কোনটো অনুচ্ছেদত সংসদৰ প্ৰয়োজনীয়তা কথা উল্লেখ আছে অৰ্থাৎ আমাক যে এখন সংসদ দৰকাৰ আছে কোনটো অনুচ্ছেদত সেই কথা বৰ্ণনা কৰা আছে অপচন দিয়া আছে এ আৰ্টিকল 78 আৰ্টিকল 79 আৰ্টিকল 80 আৰ্টিকল 81 ইয়াৰ ভিতৰত শুদ্ধ বিকল্পটো হ'ব অপচন বি আৰ্টিকল 79 অনুচ্ছেদ 79 বৰ্ণনা কৰা হৈছে যে আমাৰ এখন সংসদৰ প্ৰয়োজনীয়তা কথা উল্লেখ কৰা হৈছে বা বৰ্ণনা কৰা হৈছে সংসদ মানে কি সংসদ মানে হৈছে লোকসভা আৰু ৰাজ্যসভা লোকসভা আৰু ৰাজ্যসভা দুইখন মিলিক আমি সংসদ বুলি জানো তাৰে লোকসভাক আমি নিম্ন সদন বুলি কওঁ আৰু ৰাজ্যসভাক উচ্চ সদন বুলি কওঁ এই ক্ষেত্ৰত যদি আমি আন আৰ্টিকল কেটা চাবলৈ যাওঁ তেতিয়াহলে খুবেই বেছি ইম্পৰ্টেন্ট কি হয় কাৰণ
79 আৰ্টিকলটো কি আছে সংসদ স্থাপনৰ কথা সংসদখন যে আমাৰ স্থাপন হ'ব লাগে তাৰ কথা উল্লেখ আছে একেদৰে 80 নং অনুচ্ছেদত উল্লেখ আছে ৰাজ্যসভা গঠনৰ বিষয় এখন ৰাজ্যসভা থাকিব লাগে আৰু 81 আৰ্টিকলটো জড়িত হৈ আছে কত লোকসভা গঠনৰ বিষয় অৰ্থাৎ আমাক যে এখন পাৰ্লিয়ামেন্ট দৰকাৰ আছে 79ত উল্লেখ আছে আমাক ৰাজ্যসভা দৰকাৰ আছে আৰ্টিকল 80 ত উল্লেখ আছে আৰু লোকসভা গঠনৰ কথা উল্লেখ আছে আৰ্টিকল 81ত যদি ভিডিঅ'সমূহ ভাল পাইছে তেনেহলে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনাৰ এটি লাইক বা শেয়াৰে আমাক আগলৈকে এনে বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈকে উৎসাহিত কৰিব Question 10 In which state Panchayati Raj system does not apply তলত কোনখন ৰাজ্যত পঞ্চায়তী ৰাজৰ ব্যৱস্থা নাই অপচন এ মহাৰাষ্ট্ৰ অপচন বি মিজোৰাম অপচন সি অৰুণাচল প্ৰদেশ অপচন ডি ৰাজস্থান শুদ্ধ বিকল্পটো হ'ব অপচন বি মিজোৰাম মিজোৰামত পঞ্চায়তী ৰাজ ব্যৱস্থা নাই Question 11 How many times President of India can be re-elected to his post? অর্থাৎ এগৰাকী ব্যক্তি ভাৰতৰ ৰাষ্ট্ৰপতি পদত কিমান বাৰ পুনৰ নিৰ্বাচিত হ'ব পাৰে অপচন এ 2 টাইমছ অপচন বি 3 টাইমছ অপচন সি 5 টাইমছ অপচন ডি আনলিমিটেড টাইমছ ইয়াৰ ভিতৰত শুদ্ধ বিকল্পটো হ'ব অপচন ডি আনলিমিটেড টাইমছ ইয়াৰ কনসেপ্টটো কি ভাৰতৰ ৰাষ্ট্ৰপতি ক্ষেত্ৰত কোনো ধৰণৰ তেওঁ সময়সীমা বা বাধ্যবাধকতা নাই যে তেওঁ পুনৰ নিৰ্বাচিত হ'ব নোৱাৰিব এজন ব্যক্তি এবাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁ বাৰে বাৰে সেই পদত নিৰ্বাচন খেলিব পাৰে কিন্তু আমেৰিকাৰ ক্ষেত্ৰত ইয়াৰ দুবাৰ প্ৰযোজ্য কিন্তু ভাৰতৰ ক্ষেত্ৰত ইয়াৰ বাধ্যবাধকতা নাথাকে এগৰাকী ব্যক্তিয়ে তেওঁ সুবিধা অনুসৰি প্ৰতিবাৰে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে Question 12 Indian Government Finance Bills is presented in ভাৰত চৰকাৰৰ বিত্তীয় বিল কোড উত্থাপন কৰা হয় অপচন এ ৰাজ্যসভা অপচন বি লোকসভা অপচন সি সুপ্ৰিম কোৰ্ট অপচন ডি বোৰ্ড হাউস অফ দ্য পাৰ্লিয়ামেন্ট ইয়াৰে শুদ্ধ বিকল্পটো কোনটো হ'ব ফাইনেন্স বিল অৰ্থাৎ বিত্তীয় বিলখন উত্থাপন কৰা হয় কেৱল লোকসভাত ৰাজ্যসভাত বিত্তীয় বিল উত্থাপন কৰা নহয় অপচন বি শুদ্ধ হ'ব Question 13 Which article empowers the President of India to declare president's rule in a state অৰ্থাৎ কিমান নং অনুচ্ছেদ মতে ভাৰতৰ ৰাষ্ট্ৰপতি এখন ৰাজ্যত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে অপচন এ আৰ্টিকল 352 বি আৰ্টিকল 354 সি আৰ্টিকল 356 ডি আৰ্টিকল 360 ইয়াৰে শুদ্ধ বিকল্প কোনটো হ'ব ইয়াৰে শুদ্ধ বিকল্পটো হ'ব আৰ্টিকল 356 অপচন সি ইয়াৰে অকনমান কনসেপ্টটো লোৱা দৰকাৰ ৰাষ্ট্ৰপতিৰ হাতত তিনি প্ৰকাৰৰ জৰুৰীকালীন ক্ষমতা থাকে তাৰে প্ৰথমটো হৈছে ৰাষ্ট্ৰীয় জৰুৰীকালীন ক্ষমতা যিটো অনুচ্ছেদ 352ত বৰ্ণনা কৰা হৈছে দ্বিতীয়টো হৈছে ৰাজ্যিক জৰুৰীকালীন ক্ষমতা যিটো 356ত বৰ্ণনা কৰা হৈছে আৰু তৃতীয়টো হৈছে বিত্তীয় জৰুৰীকালীন ক্ষমতা যিটো 360 অনুচ্ছেদত বৰ্ণনা কৰা হৈছে এই তিনি প্ৰকাৰৰ জৰুৰীকালীন ক্ষমতা ৰাষ্ট্ৰপতিৰ হাতত ন্যস্ত কৰা হৈছে আৰু এই আমি আৰ্টিকল কেটা যদি মনত ৰাখো তেতিয়া হলে 4 বছৰ মূৰে মূৰে আমি ইয়াক হিচাপ কৰিলে পাওঁ যেনে 352 356 আৰু 360 এই তিনিটা ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু বিত্তীয় তিনি প্ৰকাৰৰ জৰুৰীকালীন ক্ষমতা ৰাষ্ট্ৰপতিয়ে উপভোগ কৰে ইয়াৰে ভিতৰত বিত্তীয় জৰুৰীকালীন ক্ষমতা ভাৰতবৰ্ষত বৰ্তমানলৈকে এবাৰো প্ৰযোজ্য হোৱা নাই বা প্ৰয়োগ কৰা হোৱা নাই Question 14 Who among the following decides whether a particular bill is a money bill or not? এখন বিল বিত্তীয় বিল হয় নে নহয় সেয়া কোনে নিৰ্ধাৰণ কৰে অপচন এ প্ৰেসিডেন্ট অপচন বি স্পিকাৰ অফ লোকসভা অপচন সি চেয়াৰম্যান অফ ৰাজ্যসভা অপচন ডি ফাইনেন্স মিনিষ্টাৰ ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব স্পিকাৰ অফ লোকসভা অপচন বি লোকসভাৰ অধ্যক্ষ গৰাকীয়ে সেই ক্ষমতা থাকে যে এখন বিল বিত্তীয় বিল এখন হয় নে নহয় তেওঁ নিৰ্ধাৰণ কৰিব পাৰে কোনো এখন বিলক সেইখন বিল বিত্তীয় বিল হয় নে নহয় তাক নিৰ্ধাৰণ কৰাৰ ক্ষমতা কেৱল লোকসভা অধ্যক্ষ গৰাকীৰ হাতত থাকে Question 15 What is the retirement age of the Chief Justice of the Supreme Court of India? অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এগৰাকীৰ অৱসৰ গ্ৰহণৰ বয়স কিমান বছৰ বয়সত মুখ্য ন্যায়াধীশ গৰাকীয়ে অৱসৰ গ্ৰহণ কৰিব লাগে অপচন এ 60 ইয়াৰ্স বি 62 ইয়াৰ্স সি 65 ইয়াৰ্স ডি 68 ইয়াৰ্স ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব 65 অৰ্থাৎ অপচন সি 65 বছৰ বয়সত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকী অৱসৰ গ্ৰহণ কৰিব লাগে আমি যদি চাবলৈ যাওঁ তেতিয়া হলে ইয়াক যদি অকনমান চাও কনসেপ্ট হিচাপে ললে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকী ক্ষেত্ৰত 65 বছৰ আৰু উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশসকলৰ ক্ষেত্ৰতো 65 বছৰ উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেতিয়া হলে 62 বছৰ হয় অৱসৰ গ্ৰহণৰ সময় একেদৰে মুখ্য নিৰ্বাচনী আয়ুক্ত গৰাকী বয়স কিমান থাকে তেওঁ 65 বছৰ থাকে বা 6 বছৰ থাকে
অৰ্থাৎ যিটো আগতে হয় তেওঁ কাৰ্যকাল 6 বছৰ হ'ব নহলে 65 বছৰ বয়সত তেওঁ অৱসৰ গ্ৰহণ কৰিব লাগে যিটো আগতে হয় হেতুত মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকী অৱসৰ গ্ৰহণ কৰিব লাগে Question 16 This exercises the most profound influence of the Indian Constitution ভাৰতীয় সংবিধানত আটাইতকৈ গভীৰ প্ৰভাৱ কাৰ আছে অপচন এ the USA Constitution B British Constitution C the Government of India Act 1935 D Weimar Constitution of Germany ইয়াৰে ভিতৰত শুদ্ধ বিকল্প কোনটো হ'ব শুদ্ধ বিকল্পটো হ'ব the Government of India Act 1935 অৰ্থাৎ 1935 চনৰ যিখন ভাৰত চৰকাৰৰ আইন আছিল সেই ভাৰত চৰকাৰৰ আইনখনৰ গভীৰ প্ৰভাৱ আছে ভাৰতীয় সংবিধানত Question 17 Railway is a subject on the অৰ্থাৎ ৰেলৱে বিষয়টো কোনটো সূচীৰ অন্তৰ্গত অপচন এ concurrent list B state list C union list D residual list ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো হ'ব ৰেলৱে বিষয়টো হৈছে কোনটো ইউনিয়ন লিষ্ট অৰ্থাৎ অপচন সি শুদ্ধ হ'ব অকনমান কনসেপ্ট আমি লওঁ ইয়াতে এটা বিভাজনৰ বাবে আমাৰ ভাৰত চৰকাৰৰ হাতত তিনি প্ৰকাৰৰ সূচী আছে তাৰে ভিতৰত এখনৰ নাম হৈছে কেন্দ্ৰীয় সূচী আন এখন হৈছে ৰাজ্যিক সূচী আন এখন হৈছে সমৱৰ্তী সূচী আমি যদি চাওঁ কেন্দ্ৰীয় সূচীত কোনে কৰিব পাৰে কেন্দ্ৰীয় সূচীত কেৱল কেন্দ্ৰীয় চৰকাৰে কাম কৰিব পাৰে ৰাজ্যিক সূচীত ৰাজ্য চৰকাৰৰ এখনৰ কৰ্তৃত্ব থাকে আৰু সমৱৰ্তী সূচীত ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰে সেই সূচীত কাম কৰিব পাৰে কেন্দ্ৰীয় সূচীত কি বিষয় থাকে যেনে উদাহৰণ যদি আমি চাওঁ ডিফেন্স থাকে ports থাকে বিমানবন্দৰ বিলাক ৰেলৱেজ থাকে আৰু হাইৱেজ এনেকুৱা বিলাক কত পৰেগৈ কেন্দ্ৰীয় সূচীত পৰে অৰ্থাৎ ইউনিয়ন লিষ্টত পৰে একেদৰে ৰাজ্যিক সূচী বা ষ্টেট লিষ্টত যদি চাওঁ আমি তাত পৰিবগৈ পুলিশ বিলাক পৰিব আৰু প্ৰিজনছ অৰ্থাৎ জেল পৰিব পাব্লিক হেলথ জনস্বাস্থ্য পৰিব আৰু এগ্ৰিকালচাৰ কৃষি বিষয়টো ষ্টেট লিষ্টত পৰে একেদৰে যদি আমি সমৱৰ্তী লিষ্ট বা কনকাৰেন্ট লিষ্টখন যদি চাওঁ তেতিয়া হলে কি পৰিবগৈ তাত এডুকেশ্যন পৰিব ফৰেষ্ট পৰিব আৰু যি আমাৰ ট্ৰেড ইউনিয়ন আছে ট্ৰেড ইউনিয়নৰ লিষ্টখনো সমৱৰ্তী সূচীত পৰিব অৰ্থাৎ আমি শিক্ষা বন এনেকুৱা বিভাগবিলাকত কেন্দ্ৰ আৰু ৰাজ্য উভয় কাম কৰিব পাৰো Which of the following were the first two states in India which established Panchayati Raj in 1959 1959 চনত ভাৰতৰ কোন দুখন ৰাজ্যত প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপন কৰা হৈছিল অপচন সমূহ দিয়া আছে ৰাজস্থান এণ্ড মহাৰাষ্ট্ৰ বি ৰাজস্থান এণ্ড অন্ধ্ৰ প্ৰদেশ চি ৰাজস্থান এণ্ড উত্তৰ প্ৰদেশ ডি ৰাজস্থান এণ্ড পাঞ্জাব ইয়াৰে ভিতৰত শুদ্ধ বিকল্প হ'ব অপচন বি ৰাজস্থান এণ্ড অন্ধ্ৰ প্ৰদেশ ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশতে প্ৰথম পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপন কৰা হৈছিল 1959 চনত তাৰে ভিতৰত ৰাজস্থান প্ৰথম আৰু সেই বছৰৰ শেষান্তৰত শেষৰ ফালে অন্ধ্ৰ প্ৰদেশতো পঞ্চায়তী ৰাজ ব্যৱস্থা স্থাপন কৰা হৈছিল Question 19 First state in India which was created on a linguistic basis ভাষা ভিত্তিত গঠিত ভাৰতৰ প্ৰথমখন ৰাজ্যৰ নাম কি অপচন এ তামিলনাডু বি উৰিষ্যা চি ওয়েস্ট বেংগল ডি অন্ধ্ৰ প্ৰদেশ ইয়াৰে শুদ্ধ বিকল্প কোনটো হ'ব অন্ধ্ৰ প্ৰদেশ অপচন ডি শুদ্ধ হ'ব কাৰণ ভাষা ভিত্তিত প্ৰথম গঠিত ৰাজ্যখনেই হৈছে অন্ধ্ৰ প্ৰদেশ যিখন 1953 চনত গঠন কৰা হৈছিল ভাষা ভিত্তিত Question 20 Right to property according to Constitution of India is অর্থাৎ ভারতীয় সংবিধান অনুসৰি সম্পত্তি অধিকাৰটো হল অপচন এ ফান্ডামেন্টাল রাইটস অপচন বি ডিৰেক্টিভ প্ৰিন্সিপাল অপচন সি সোশিয়াল রাইট অপচন ডি লিগেল রাইট শুদ্ধ বিকল্পটো হ'ব কোনটো শুদ্ধ বিকল্পটো ইয়াৰে হ'ব লিগেল রাইট অপচন ডি শুদ্ধ হ'ব অকনমান কনসেপ্ট লওঁ আমি ভাৰতীয় সংবিধান অনুসৰি সম্পত্তি অধিকাৰটো বৰ্তমান আইনী অধিকাৰ পূৰ্বতে দেখা গৈছিল এই অধিকাৰটো আমাৰ মৌলিক অধিকাৰ হিচাপে সন্নিবিষ্ট কৰা হৈছিল আৰু আৰ্টিকল 31 অনুচ্ছেদ 31 ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল মৌলিক অধিকাৰ হিচাপে কিন্তু তাক সংশোধন কৰা হৈছিল 44তম সংশোধনৰ যোগেদি যি 44তম সংশোধন 1978 ত হৈছিল আৰু 1978 ত এই সম্পত্তিৰ অধিকাৰটো ইয়াক ৰিপিল কৰা হৈছিল বাতিল কৰা হৈছিল তাৰ পাছত লিগেল ৰাইট হিচাপে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছিল আৰ্টিকল 300 অৰ্থাৎ আৰ্টিকল 300 এত বৰ্তমান আমাৰ সম্পত্তি অধিকাৰটো লিগেল ৰাইট হিচাপে অন্তৰ্ভুক্ত হৈ আছে আজি আমি আপোনালোকৰ লগত 20টা এমসিকিউ ইণ্ডিয়ান পলাইটি পাৰ্ট 2 আলোচনা কৰিবলৈ প্ৰয়াস কৰিলো আশা কৰিম এই এমসিকিউ সমূহে আপোনালোকক পৰীক্ষাত উপকৃত কৰিব যিমান পাৰি আমি প্ৰতিটো প্ৰশ্নৰে আপোনালোকৰ লগত কনসেপ্ট হিচাপে বিশ্লেষণ কৰিবলৈ বা থুলমূলকৈ ইয়াৰ আভাস দিবৰ কাৰণে প্ৰয়াস কৰিছো আশা কৰিম আজি ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব